আজি আমি বৰপেটা এক্সপ্ৰেছত কেইজনমান বিশিষ্ট শিল্পীক আমন্ত্ৰণ কৰি আনিছোঁ। কোনো ফৰ্মেলিটিজ নাই, কোনো বাদ্যযন্ত্ৰৰ সমাহাৰ নাই, মাত্ৰ আমি তেওঁলোকৰ লগত কিছু সময় কথা পাতিম, গীত শুনিম। গতিকে প্ৰথমতে মই অনুৰোধ কৰিছোঁ গীত পৰিৱেশন কৰাৰ কাৰণে সুদূৰ কেলকালৰ পৰা অহা শিল্পী শেখৰ চক্ৰৱৰ্তী। क्या बात ला 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 तुमने ना जाना कि मैं दीवाना लेकर आया हूँ दिल का नजराना मेरे दिल की है जो दास्तां सुनो ना सुनो ना सुनो ना हम सफर मुझे तो चुन लो ना सुनो ना सुनो ना सुन लो ना मैं भी हूँ तन्हा तुम भी तन्हा हो घर साथ हो तो सोचो क्या हो मैं भी हूँ तन्हा तुम भी तन्हा हो घर साथ हो तो सोचो क्या हो दो मंजिल मंजिल दो दीवाने दिल ले चले प्यार का कारवां सुनो ना सुनो ना सुन लो ना हम सफर मुझको चुन लो ना सुनो ना सुनो ना सुन लो এতিয়া তুমি কোৱা। वो तो मत तो बेया वैसे কথা কোৱা। दो दिल मिल रहे हैं दो दिल मिल रहे हैं मगर चुपके चुपके दो दिल मिल रहे हैं मगर चुपके चुपके सबको रही है हाँ सबको हो रही है खबर चुपके चुपके हो दो दिल मिल रहे हैं मगर चुपके चुपके सांसों में बड़ी बेकरारी आँखों में कोई रंग जगे कहीं कहीं लग जाए दिल को कहीं फिर दिल ना लगे अपना दिल में जरा थाम लो जादू सा मैं इसे नाम दो जादू कर रहा है जादू कर रहा है असर चुपके चुपके ओ আমি এই যে জয়ন্তদার অফিসে मिल रहे हैं मगर কালকে चुपके Thank you. কালকে লাগছিল নি রাতে জুবিন্দা আজকে নো হলে পরিচয় আরে আমি জিজ্ঞাসা করে তোমার ফোন করে বলতেছি খবরটা নিয়ে জাদু কোনো হব পারে নো হলে খবরটা নিয়ে পরিচয় আরে সিনা কি জাদু কোনো হব পারে লোনালির খাতে খাতে উমলি খাতুতে ও
চিনা পাঞ্চৈ লাগিলে হাততে মোৰ অজানিতে উৰণি দিলে দুবুজাকে মনতে মোৰ বুকুততে যৌৱনে কৰে আজি সেয়াই ইয়া দিয়া দিয়া ইয়া দিয়া দিয়া আমার মাজত আছে আমার সকলোৱে অতি মৰমৰ আৰু খুব জনপ্ৰিয় এজন আৰ্টিষ্ট অজয় মল্লিক দা এনেকৈ লুকাই থাকিলে নহ'ব অজয় মল্লিক দা মই আগুৱাই আনিছোঁ আপুনি এনেকৈ লুকাই থাকিলে নহ'ব ক'ব কিবা এটা ক'ব আৰে খবৰ মানে আমি আজি মিউজিকেল আড্ডা আমি এটা উঠিব নালাগে আমি মিউজিকেল আড্ডা কৰি আছোঁ অজয় হ'ল ডাইলগ মাষ্টাৰ খুব ধুনীয়া ধুনীয়া ডাইলগ দিয়ে কেৰিকেচাৰ কৰে গতিকে তাৰে মাজতে উঠি দুই এটা পাৰে আৰু আর আরেকটা কথা বলি অজয়দার সম্বন্ধে আমি আরেকটা কথা বলি অজয়দা রিসেন্ট আসাম থেকে টলিউডে একটা ফিল্ম করতে চলেছে আর একটা করেছে সেটা কোথায় কোথায় বুঝেছে তোমার হ্যাঁ সেটাও করেছে আমরা অলরেডি দেখেছি এডিটিং রুমে আর সেই মিউজিক সেই ফিল্মে মিউজিক রুনাও আছে আর সঙ্গে আমিও আছি তো আমরা খুব সৌভাগ্য তাই না বলো ঠিক আছে obviously, বঢ়িয়া। obviously. তেওঁ অজয় কি কয়? অলপ কিবা এটা মোৰ দৰ্শক কিন্তু অজয়দাৰ জন্মৰ আগতে আৰু ধন্যবাদ দি আছোঁ আমাৰ জয়ন্তদা সদায় আমাৰ লগত কোঅপাৰেট কৰি থাকে সকলো সময়তে সকলো সাংস্কৃতিক দিশতো যিকোনো আমাৰ সহায় কৰি থাকে জয়ন্তদার দিকে একটু মুভ করা হোক জয়ন্তদাৰ কাৰণে আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ সদায় ভালে থাকক তেওঁ ভালে থাকিলে আমি ভালে থাকিম লগতে অমিয়াদাকো বহুত মাইণ্ড ব্লয়িং তেওঁ ভাল মিউজিচিয়ান ভাল এজন মানুহ হয় তেওঁ খুব ভাল লাগে বন্ধুত্ব লগ এইবাৰ আমি অজয়দাৰ বহুত পুৰণা চিনিয়ৰ অজয় কিবা এটা কৰি দিব। আমিও বহুত সন্মান দিওঁ গানের মাঝখানে আজকে একটু আনন্দ হয়ে যাবে গানৰ কথা যেতিয়া আহিছে আমি মই ক'লো এই যে আজিকালি মানে বৰ্তমান যিবিলাক আমিতো মোবাইলে গানবিলাক শুনি আছোঁ বা মেমৰিত বা পেন ড্ৰাইভত শুনি আছোঁ মানে আমাৰ বয়সৰ যিবিলাক আছোঁ আমি সৰুতে এটা বস্তু পাইছোঁ যিটো মানে আজিকালি এই বৰ্তমান জেনেৰেশ্যনে পোৱা নাই এইটো হ'ল অডিঅ' কেছেট এটা সময়ত অডিঅ' কেছেটৰ খুব এটা প্ৰচলন আছিল আৰু তেতিয়া টি চিৰিজ বা ভিনাছ এনেকুৱা কোম্পানীবোৰে বঢ়িয়া মানে প্ৰতি মানে মাহে মাহে যে কেছেটবিলাক ওলাব তাৰ কাৰণে আমাৰ এটা হেৰি আছিলে আশা মানে এটা আমি আশাবাদী যে এইবাৰ এইটো আহিব শুনিব লাগিব আৰু তাত আগৰ মানে ইটোৰ কেছেটত এইবাৰৰ কেছেটত অহাবাৰ কি আহি আছে এটা এড দিয়া থাকে টি চিৰিজত এনেকুৱা এটা এড ওলাইছিলে মানে এই এনেকুৱা আছিলে टी सीरीज के सुपर कैसेट इंडस्ट्रीज की निर्माता गुलशन कुमार की पेशकश मीरा का मोहन একদম लगे लगे आई गोल कुमार शानू और अलका याग्निक की आवाज में मीरा का मोहन सजना आई गोल लगा এই যে বস্তু এইটো খোৱাটো আমি এতিয়া নাপাওঁ আমাৰ মিউজিক মেকাৰ্ছৰো আছিলে ঠিক তেনেকুৱা নিৰিবিলি গধূলিৰ পিছতে মুক্তি লভিবলগীয়া অসমীয়া আধুনিক গীতৰ কেছেট অঞ্জনা বৰ্তমানৰ জনপ্ৰিয় গজল গায়ক পংকজ উদাসৰ সুৰত এই প্ৰথমবাৰৰ বাবে অসমীয়া আধুনিক গীতৰ কেছেট অঞ্জনা মৰমৰ নাম তুমি বুকু ভৰা গীত হৈ অকমান গান আমি পাই গ'লো আনন্দটো এতিয়া বৰ্তমান জেনেৰেশ্যন নাপায় আমি যিটো পাইছোঁ আৰু এটা আনন্দ আছে আপুনি এইটো ষ্টেজত কৈ থাকে গান চলি আছে ফিটাটো সোমাই গ'ল সেইটো সময়তে আছিলে এই অডিঅ' কেছেট আছিলে আৰু তেতিয়া মানে আমাৰ ধৰক আমাৰ নিচিনা বয়সৰ ল'ৰাবিলাকে আৰ্থিক অৱস্থা তেনেকুৱা নাই আমি সৰু ৱাকমেন পোৱা যায় সৰু ৱাকমেন লৈ পেলাই আমি গানবিলাক শুনো আৰু ৱাকমেনৰ কি হয় এই তুলিটো থাকে মটৰটো যায় তাতে যিটো ৰিলটো হেৰি কৰে ওলাই থাকে তাত কেতিয়াবা হেডটো এইটো জাম হৈ পেলাই সেইটো সোমাই যায় কিবা এটা গান চলি আছে ভাল এটা কিবা এটা গান চলি আছে দৰ্দে দিল সোমাই গ'ল আৰু উল্টাকে লগাই দিলে আকৌ কি হয় বহুত কষ্ট কৰি পেলাই টানি ওলাব লাগে অধৈৰ্য হৈ এনেকৈ টানি ৰিলটো একদম
কুটাৰ নিচিনা হৈ গ'ল তাৰপিছত আমি কি কৰোঁ ইফালৰ পৰা কাটি আকৌ জোৰা লগাই দিওঁ জোৰা লগাওঁতে কি হয় জোৰা লগালো ঠিকে কিন্তু কেতিয়াবা উল্টা হৈছে গানটো আৰম্ভ হয় প্ৰথম ঠিকে દર দে দিল દર দে বেলেগ কিবা উল্টা হৈ গৈছে গানটো অৰিজিনেলত নাই উল্টা হৈ গৈছে এই যে মজাবিলাক বৰ্তমান পোৱা নাই তুমি হাঁহৰ ওপৰতো কিবা এটা কোৱা মানে হাওঁত আমি লাহে লাহে কৈ আছোঁ আমাৰ এতিয়া মানে ঠিক আছে গীততে গাব কিন্তু ইয়াৰ আৰু কথা জয়ন্ত দা ইমান ধুনীয়া এটা মানে বৰপেটা এক্সপ্ৰেছক ইমান এনেকৈ বস্তুটো মানে গোটেই অসম নহয় মই বুলি নকওঁ গোটেই ইণ্ডিয়াত বৰ্তমান বৰপেটা এক্সপ্ৰেছৰ এটা চিনাকি নাম এটা আছে আৰু আপুনি যে শিল্পীক লৈ পেলাই যে এটা হেৰি সমান্য এটা হেৰি কৰি আছে আপুনি এজন শিল্পী আমি দেখা পাওঁ আপুনি যেতিয়া কোনোবা শিল্পী এজনক লৈ পেলাই আপুনি এটা ইণ্টাৰভিউ লৈ থাকে শিল্পী গান গাই থাকে যে আপুনিও কিন্তু গান গায় তাৰমানে আপোনাৰো সুৰ আছে আপোনাৰো কণ্ঠ আছে আমি আজি এই এটা আপোনাৰ পৰা গান মই তেনেকৈ গান নাগাওঁ ঠিক আছে তোমালোকৰ লগত যেতিয়া গান গাম মই এখন নোট নিশ্চয় কৰিম কিন্তু কাৰণ এই বিহুৰ গানটো কোনে ভাল নাপায় আজি অনুষ্ঠানটো আৰম্ভ আগতে কৈছে আমাৰ ঠিক আছে কিন্তু গান ফটকৈ মনতো নাহে ন কথাটো পালো তেতিয়া এইটো কথা আছে সেইটোতো চলি জানে গান সেইটো আমাৰ প্ৰাণৰ গীত আমাৰ প্ৰাণৰ তোমালোকৰ লগত নাখাওঁ বুলি কোৱা নাই মই তোমালোকৰ লগত খবৰ দিম নিশ্চয় কিন্তু আমাৰ মাজত যিহেতু আমাৰ শেখৰ ভাই আছে ধুনীয়া গান গায় তুমি হিন্দী গাবা নে বঙালী গাবা নহয় জয়ন্ত দা মই শেখৰক মোৰ ওৱান অফ দ্য ফেভৰেট ছিংগাৰ শেখৰ শেখৰৰ এটা গান সদায় মই খুব শুনি থাকোঁ এনিটাইম এইটো গানটো হ'ল আমাৰ শ্ৰদ্ধাৰ গীতি মিউজিক মেকাৰ্ছ অফ ৱৰ্ল্ড আৰ.ডি. বৰ্মন চাহাব তেওঁৰ এটা গীত আছে বাংলা গীত মন মাঝিৰে আৰু মন জোৰাই যায় শেখৰৰ কণ্ঠ আৰু মই কেতিয়াবা ভুল হ'ব পাৰে এনেকুৱা লাগে যে গানটো যিমান জনপ্ৰিয় আমাৰ শেখৰে যে গানটি গালে এনেকুৱাই জনপ্ৰিয় এইটো বহুত ভাল লাগে সেইটো একদম খুব ভালোবাসে আসলে ঠিক আছে এক মিনিট মন মাঝি রে তো খেয়াতে তুই দিলি যে পাল তুলে যাবি রে বেশে কে জানি কোন তুলে যাবি রে বেশে কে জানি কোন তুলে মন মাঝি রে তো খেয়াতে তুই দিলি যে পাল তুলে যাবি রে বেশে কে জানি কোন তুলে যাবি রে বেশে কে জানি কোন তুলে হারালো তো সুখের সাথী ঘনিয়ে এলো দুঃখের রাতি হারালো তো সুখের সাথী ঘনিয়ে এলো দুঃখের রাতি ওরে মাঝি রে তুই ভালোবেসে কাটাই পেলি কুলে যাবি রে বেশে কে জানি কোন কুলে যাবি রে বেশে কে জানি কোন কুলে ও আসে যদি তুফান মারি দিতেই হবে তবু রেকর্ডিং চলতেছে পারি। আসে যদি তুফান ভারী দিতেই হবে
যাবি রে ভেসে কে জানি কোন কুলে। তুমি এবার তোমার কোন গীত আছে মই এটা কোন কম্পোজিশন দুলুল কিন্তু কুমার শানুর গান বহুত ভালো গায় আজি দুলুলের একটা মানে কণ্ঠটা তোমার শানুর টাচ তাহলে এই গানটা হয়ে যাক নাকি? সাবরে সালোনি হয়ে যাবে। তেরি ঝিলি সে आंखें। दिन में न जाने कहाँ खो गया है मेरा दिल ओ सावरी सलोनी तेरी झील से आंखें, इनमें न जाने कहाँ खो गया है मेरा दिल टैंग 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 मैंने तेरे नाम पे दिल पर अपना नाम लिखा है। ओ मैंने तेरे क्या बात नाम पे हमदम तेरा नाम लिखा है रूप है तेरा मेरी आंखों में, रूप है तेरा मेरी आंखों में, खुशबू है तेरी मेरी सांसों में, लगती है तुम्हारी इनमें न जाने कहाँ खो गया है मेरा दिल ओ सावरी सलोनी तेरी झीली सी आंखें, इनमें न जाने कहाँ खो गया है मेरा दिल क्या बात। এবার तू हाँ कर या ना कर, तू हाँ कर या ना कर, तू है मेरी किरण तू है मेरी किरण, जादू में दिल भर, खुशबू तेरा बदन, तू हाँ कर या ना कर শেষ আমাদের প্রোগ্রামটা আজকে এই যে বরপেটা এক্সপ্রেসের আনন্দের আড্ডার প্রোগ্রামটা শেষ করবো আমরা অজয় দাকে দিয়ে। আপোনালোকে দায়িত্ব নধৰিব, আমি হয়তো অলপ বেছিও কৰি থাকিব পাৰোঁ। আপোনালোকে আড্ডা কৰিলোঁ। ফৰ্মেলিটিজ নাথাকে আপোনাৰ আমি মনৰ আনন্দখিনি প্ৰকাশ কৰিছোঁ আমাৰ কাৰণে আশীৰ্বাদ কৰিব আৰু আপোনালোকেও ভালে থাকিব। আমাৰ অজয়তে অলপ আপোনালোকক খুৱাব অকণমান। এই হাঁহৰ কথাটো তুমি কৈছিলা, হাঁহৰ কথাটো হাঁহটো জানে সকলোৱে হাঁহটোৰ কথা। তথাপিও তথাপিও মানে হাঁহটো এটা হঠাতে এটা ফিল্ম এটাৰ কাৰণে চান্স পাই গ'ল। আমাৰ হাঁহ এটা চান্স পাই গ'ল টিভিত, মুম্বাইত এটা ফিল্মৰ কাৰণে চান্স পালে। এইটো চলে ফিল্মটো আকৌ নতুনকৈ ৰিমেক হৈ আছে। তো পুৰণি এক্টৰবিলাকে থাকিব, মানে অমিতাভজীয়ে থাকিব, ধৰ্মেন্দ্ৰ থাকিব, হেমা মালিনী থাকিব, জয়া ভাদুৰী থাকিব, কিন্তু আমজাদ খানটো কোনে কৰিব? এতিয়া গব্বৰ সিঙৰ কাৰণে আমজাদ খান নাই। সেইকাৰণে এটা মানে ডাঙৰ প্ৰব্লেম এটা হৈ গ'ল আৰু এটা অডিশ্যন ল'লে ঠায়ে ঠায়ে গৈ পেলাই। বৰপেটা ৰোডত আহি পালে অডিশ্যন ল'বৰ কাৰণে, এটা ইউনিট আহিলে, আহি পেলাই অডিশ্যন হ'ল। তাতে আমাৰ হাঁহটো গৈ পেলাই চান্স পাই গ'ল গব্বৰ সিঙৰ কাৰণে। এতিয়া হাঁহটো এতিয়া গব্বৰ সিঙৰ ৰোলত চান্স পাই গ'ল, তাক লৈ গুচি গ'ল মুম্বাই। এতিয়া লাইট কেমেৰা একশ্যন, গব্বৰ সিঙৰ ৰোলত আমাৰ হাঁহ। বিখ্যাত ডাইলগ কৈছে, কিতনে আদমি থে? सरदार 2, वाह 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 3 सरदार, यहाँ से 50-50 कूच दूर। अब तेरा क्या होगा रे कालिया? सरदार मैंने आपका नमक खाया। हम गुल का होली तो खाना ही पड़ेगा। बच गया बच गया मजा क्या बात क्या
আশা কৰিছোঁ আপোনালোকে ভাল পাইছে। আমি খুবেই ভাল লাগিল, তেখেতৰ জকছখিনিও ভাল লাগিল, বাকী শিল্পীসকলে যিখিনি গীত পৰিৱেশন কৰিলে যিখিনি আমাৰ বাদ্যযন্ত্ৰ তেনেকুৱা জাষ্ট গীটাৰ এটা আছিলে, আমি মনৰ আনন্দখিনি প্ৰকাশ কৰিলোঁ। আমি আশা কৰিলোঁ আপোনালোকে উপভোগ কৰিব। আৰু আমাৰ মাজত যে উপস্থিত আছে কেলকাতাৰ উদীয়মান গায়ক শেখর চক্রবর্তী, আপনি কি কব খুঁজে? খুব আনন্দ লাগলো, খুব আনন্দ লাগলো, বলার কিছু নেই। আমি এটুকুই বলবো, বরপেটা এক্সপ্রেস, নিউজ এক্সপ্রেস যেন আরো অনেক বড় হয়। মানে এখন তো অনেক জায়গায় চিনছে, আরো যেন চেনে, আর নিজেদের সততাটা বজায় রেখে তারা এগিয়ে চলুক, এটাই আশা করি। নিশ্চয়, আমি নিশ্চয় চেষ্টা কৰিম। কাৰণ আপোনালোকৰ লগত গোটেই ৰাইজৰ আমাৰ মানে সহায় সহযোগ লাগিব, কাৰণ আমি অকলে কৰিব নোৱাৰোঁ। কিন্তু আমি আপোনালোকে যদি সহায় সহযোগ কৰে, আমাক উৎসাহ উদ্দীপনা দিয়ে, আমাক দিহা পৰামৰ্শ দিয়ে, তেতিয়াহ'লে নিশ্চয় অনাগত দিনত আমি ভাল কাম কৰিবলৈ চেষ্টা কৰিম আৰু আমি কৰিব পাৰিম বুলি আমাৰ এটা আশা আছে। মাত্ৰ আমি ৰাইজক অনুৰোধ জনাম যাতে আপোনালোকে আমাক সহায় সহযোগ কৰক, সমালোচনা কৰক, গঠনমূলক সমালোচনা, ঋণাত্মক নহয়, ধনাত্মক সমালোচনা কৰক আৰু দেখুৱাই দিয়ক কি কি কাম আমি কৰিব লাগে। এয়া আমাৰ আছিলে যে আমাৰ ক্ষুদ্ৰ প্ৰয়াস মাত্ৰ। আমি আশা ৰাখিছোঁ পৰৱৰ্তী সময়ত এনেধৰণৰ আমাৰ আড্ডা চলিব।